এজন মানুহে হাতীবোৰ পাৰ হৈ যোৱাৰ সময়ত তেওঁ হঠাতে ৰৈ গ'ল। এই বিশাল প্ৰাণীবোৰক এটা সৰু ৰছীয়ে ধৰি ৰাখিছিল। কোনো চেইন নাই, কোনো পিঞ্জৰা নাই। এইটো স্পষ্ট আছিল যে হাতীবোৰ যিকোনো এটা সময়তে তেওঁলোকৰ বান্ধনৰ পৰা আঁতৰি যাব পাৰে। কিন্তু কিবা কাৰণত তেওঁলোকে সেনেকুৱা নকৰিলে। মানুহজনে ওচৰতে এজন প্ৰশিক্ষকক সুধিছিল যে এই জন্তুবোৰ কিয় থিয় হৈছিল আৰু আঁতৰি যাবলৈ কোনো প্ৰয়াস কৰা নাই। প্ৰশিক্ষকে ক'লে যে যেতিয়া তেওঁলোক অতি সৰু আছিল তেতিয়া আমি বান্ধিবলৈ একে আকাৰৰ ৰছী ব্যৱহাৰ কৰোঁ আৰু সেই বয়সত সেনেকুৱা ৰছী ধৰি ৰখাটো যথেষ্ট। সিহঁত ডাঙৰ হোৱাৰ লগে লগে বিশ্বাস কৰে যে ৰছী কেতিয়াও ছিঙিব নোৱাৰে আৰু বিশ্বাস কৰে যে ৰছীটোৱে এতিয়াও সিহঁতক ধৰি ৰাখিব পাৰে। সেয়েহে মুক্ত হ'বলৈ চেষ্টা নকৰে। মানুহজনে আচৰিত হৈছিল। এই জন্তুবোৰে যিকোনো এটা সময়তে বান্ধনৰ পৰা মুক্ত হ'ব পাৰে। কিন্তু যিহেতু তেওঁলোকে বিশ্বাস কৰিছিল যে তেওঁলোকে এনেকুৱা কৰিব নোৱাৰে, তেওঁলোক য'ত আছে সেই ঠাইতে আবদ্ধ হৈ আছে। হাতীৰ দৰে আমিও কিমানজনে জীৱনটো এনে বিশ্বাসত ওলমি থাকে যে আমি কিবা এটা কৰিব নোৱাৰোঁ, কেৱল এই কাৰণেই যে আমি ইয়াত আগতে এবাৰ বিফল হৈছিলোঁ। বিফলতা হৈছে শিকাৰ অংশ। আমি কেতিয়াও জীৱনৰ সংগ্ৰাম এৰি দিয়া উচিত নহয়। গতিকে বন্ধুসকল, আমি এটা কামত আগতে বিফল হোৱা বুলি বা এতিয়া বিফল হোৱা বুলি প্ৰত্যেকবাৰ একে হ'ব সেইটো নহয়। আপুনি এবাৰ বিফল হৈছে, দুবাৰ বিফল হৈছে, বাৰে বাৰে এনেকুৱা নহয়। কাম কৰি যাওক, আপোনাৰ জয় এদিন নহয় এদিন হ'বই। শ্ৰীকৃষ্ণই কৈছে যে কেতিয়াবা আপুনি বহুত ভাল পাবলৈ সকলোতকৈ বেয়া সহ্য কৰিব লাগে।